আজি ৰাক্ষা বন্ধনৰ দিনাই মোৰ মনটো বিৰাট বেছি বেয়া কাৰণ ঘৰলৈ বহুত বেছি মনত পৰি আছে মোৰ আৰু যাবলৈ মন যায় আছে যাব পৰা নাই যেহেতু বহুত দূৰত আছোঁ এতিয়া এয়া কোৱা হৈছে আপোনালোকক জনাবচোন হেল্ল' এভৰিৱান পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা ব্লগছলৈ আপোনালোকৰ সকলোৰে খবৰ পাৰে কেনেকুৱা আশা কৰিছোঁ সকলো ভালে কুশলেই আছে আৰু আজি যিহেতু ৰাখি হয় সেই বুলি ভাবিছোঁ ভিডিঅ' এটা বনাই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ মই কিবা কিবি বনাম বুলি ভাবিছোঁ আজি আৰু আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব কি বনাওঁ কি কৰোঁ আৰু যিহেতু আমি দিল্লীত আছোঁ বৰ্তমান ঘৰলৈতো বহুত মনত পৰি আছে দাদাক ৰাখি বান্ধিব পৰা নাই 3 বছৰে হ'ল উপায় নাই এনেকুৱা হৈছে বহুত দূৰত আছোঁ এতিয়া যাব পৰা নাই ছুটীলৈ আৰু দূৰৰ পৰাই কামনা কৰিছোঁ যাতে দাদাই ভালে ভালে থাকে আৰু সকলোৱে দাদা ভাইটি যিমান আছে সকলোকে যাতে সকলোৱে ভালে ভালে থাকে আৰু বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কি দেখাব পাৰোঁ আপোনালোক দেখা আজি বনাম বুলি ভাবিছিলোঁ বিস্কুটৰ পেৰা সেই বুলিয়ে ভাবিছোঁ ৰেচিপিটো শ্বেয়াৰ কৰি দিওঁ কেনেকৈ বনাম এয়া পেকেট বিস্কুট লৈছোঁ গোটেই নালাগে বাৰু পেকেটটো আপোনালোকক সকলোখিনি দেখাই আছোঁ গাখীৰটো এতিয়া তাৰ ওপৰত দি দিম চেনিখিনি অলপমান এতিয়া বিস্কুটখিনি মই এনেকৈ মিক্সিত পাউডাৰ বনাই লৈছোঁ হ'বলৈ ৰাখি দিম এয়া গাখীৰখিনিও ধুনীয়াকৈ পগাই লৈছোঁ ইয়াৰ ওপৰতে বিস্কুটখিনি যে মই গুড়া কৰি থৈছিলোঁ ইয়াৰ ওপৰত দি দিম এতিয়া আৰু লগতে ইলাচি দিম অকণমান ইলাচি এতিয়া ইয়াৰ ওপৰতে ঘি দিছোঁ অকণমান দি ধুনীয়াকৈ লৰাই দিম ভালকৈ মিক্স হোৱাৰ পিছত মই কাঁহী এখনত নমাই লৈছোঁ ভালকৈ আটাৰ নিচিনা অকণমান টাইম মই মাৰি ল'ম এয়া ঘৰতে বনালোঁ আৰু বনাব মন গ'ল ৰাক্ষা বন্ধন বুলি আৰু আমি গধূলি টাইমত বাৰু আমো চেলিব্ৰেশ্যন কৰিম দাদাসকলে ডিউটি গৈছে নহয় অহাৰ পিছত আমিও ৰাখি বান্ধিম আৰু এয়া এতিয়া হাতেৰে মই গোল গোল কৰি লৈছিলোঁ একদম চিম্পুল হয় আমাৰ এতিয়া পেৰা ৰেডি হৈ গ'ল কেনেকুৱা হৈছে জনাবচোন আপোনালোকে এয়া অকণমান গোলাপ জামুন লৈ আহিছিলে মানে বনাইছিলোঁ মই তথাপি হাজবেণ্ডে লৈ আহিছে আৰু এয়া মই থালিখন ৰেডি কৰি ল'লোঁ ৰাখি পিন্ধাম যিহেতু দাদাসকলে ডিউটি গৈছিল দাদাসকলে ডিউটিৰ পৰা আহিছিলে মানে এতিয়া আমি ৰাখি পিন্ধাবলৈ আহিছিলোঁ ৰাক্ষা বন্ধন এয়া আমাৰ কোৱাৰ্টাৰে হয় দাদাজন ঘৰত নহ'লেনো কি হ'ল ইয়াতো দাদা বনাইছোঁ আৰু অহা বছৰো পিন্ধাইছিলোঁ দাদাজনক ৰাখি এইবাৰো পিন্ধালোৱে আৰু ভালেই লাগিছে ৰাখি চেলিব্ৰেশ্যন কৰি কিনে এনেকৈ সকলোৱে মিলি জুলি কৰিছিলোঁ আমি কোৱাৰ্টাৰত যিমান আছোঁ আৰু সদস্য সকলোৱে এনেকৈ মিলি কিনে কৰিছিলোঁ আৰু আছে ৰাখি পিন্ধাবলৈ তেওঁলোক ডিউটি গৈছে ৰাতি হ'ব অকণমান আহাতে তেওঁলোকক দেৰিকৈ বান্ধিম আৰু এতিয়া আমি এনেকৈ অকণমান চেলিব্ৰেশ্যন কৰিলোঁ এয়া এতিয়া হাজবেণ্ডক ৰাখি পিন্ধাই আছিলে হাজবেণ্ডৰ নিজা চিষ্টাৰ নাই কিন্তু মাহীহঁতৰ বৰমাহঁতৰ আছে বাৰু চিষ্টাৰ তেওঁৰ এয়া ইয়াতেও দেহিলতো আহিয়ে বহুত চিষ্টাৰে পাইছিলে मीठा तो आँख में भी लगाएगा ना खाएगा देखो खा के এয়া ফটো উঠিছিলোঁ লগতে এটা সৰুকৈ এটা ভিডিঅ' ক্লিপ বনাবলৈ দিলোঁ হাজবেণ্ডক কেনেকৈ ৰাখি থ'বৰ বাবে আৰু দাদাজন আহিলে ডিউটিৰ পৰাই দাদাজনকো ৰাখি পিন্ধাই আহিলোঁ এতিয়া আৰু এয়া দেখিছে নহয় হাজবেণ্ডে তাক গিফ্ট দিছে তাকো বোলে গিফ্ট লাগে ৰাক্ষা বন্ধনৰ সেয়ে তাক পেঞ্চিল কালাৰ পেইণ্ট এনেকৈ কিবা কিবি দিলে আৰু এয়া মাকৈ খাবলৈ লৈছোঁ ভাবিছোঁ আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ ভাগৰো লাগিছে এতিয়া ইমান ৰাতি 10টা বাজি গ'ল
আজিৰ ভিডিঅ'টো মই ইমানতে ৰাখিলোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব তেতিয়াহ'লে আহিছোঁ লাষ্টত ফটো উঠিছিলোঁ দুখনমান তাকে লগাই দিছিলোঁ যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব